আহিছোঁ হয় জানো আমি গাঁৱলীয়া মানুহ গাঁৱৰ মাটি পানীৰ লগতে ডাঙৰ হোৱা সেইকাৰণে এইবিলাক কাম কৰিও ভাল লাগে পথাৰলৈ গৈ ভুই ৰুই আৰু ধান কাটি ভাল লাগে আৰু ভাল লগা কামবিলাক কৰিলে মনো ভাল লাগি থাকে সেইকাৰণে মই ভাল লগা কামবিলাক আপোনালোকৰ আগতেও শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো চাওঁ বুলি আশা কৰিছোঁ আহক দাৱনীসকল আহক টেঙা কাটি থৈছোঁ টেঙা কাটিলোঁ আমি টেঙা মানে ইমান টেঙা কমলা টেঙা এইয়া লগত কেইটামান জলকীয়া দি দিছোঁ নিমখ ছটিয়াই দিছোঁ নিজে লৈ লৈ খাব আৰু ইয়াতে ৰবিনে কেনেকুৱা লাগিছে তাই তোৰ ভাল লাগিছে মজা আমি এতিয়া খাই লওঁ ন ধান চান ৰোৱা অকল খোৱা মই ইমান খৰচ কৰিব নোৱাৰোঁ দেই পইচা বেছি গৈছে গাঁও এইবিলাক কৰি থাকোঁতে এদুবাৰ দাইছে আকৌ চাহ খোৱালোঁ আকৌ এয়া টেঙা আকৌ এয়া ৰুটি ডিম এয়া ৰুটি আনিছোঁ ইয়াত আকৌ এয়া ডিম এইসোপা ইমান খৰচ কৰি থাকিব নোৱাৰোঁ নহয় আকৌ গাখীৰ দিয়া চাহ আনিবলৈ কৈছোঁ ভাইটিহঁতক ঢেৰ খৰচ হৈছে মোৰ খালি ন মই নাগালেণ্ডৰ পৰা অনোৱাইছোঁ এইখিনি টেঙা দাৱনীক খুৱাবলৈ খাবই লাগিব সকলোৱে খাব লাগিব জোল নাগালেণ্ডৰ টেঙা খাই লওঁ তাৰপাছতহে কথা পাতি ৰবিনক দিলে আছোন ৰবিন দা খাব দে ভালকৈ বাহঁতে দিয়া আছে দি দিয়া দি দিয়া ধুনীয়া বাইদেউ খাওক দেই মই অলপ বনি কৰিলোঁ দেই খাইছে সেই মুহূৰ্তটো চাবলৈ খুব বঢ়িয়া লাগিছিলে কেনেকুৱা লাগিছে বৰ ধুনীয়া নাগালেণ্ডৰ হয় গাইছ খাই লওঁ মই মেক্সিমাম দিয়ালৈকে আহিছোঁ হয় জানো আজি প্ৰথম খাইছোঁ যোৱাবাৰ আনিছিলে নাই খোৱা নহয় ন কি টেঙা বাৰু সেইটো কমলা টেঙা আকৌ কমলাৰ টেঙাটো কমলা টেঙা পথাৰৰ টেঙা খোৱা মজাই বেলেগ নহয় জানো আপোনালোকে খালেনে বাৰু আমি আজি খালোঁ ভাল লাগিলে টেঙা খোৱাৰ পিছত আকৌ গাখীৰ চাহ কণী ৰুটি খাইছোঁ আৰু মনলৈ উভতি আহে ল'ৰালি ভাইদেৱে হেৰি নৰাৰে পেপা আৰু চাটি বনালে সেয়া আপোনালোকক দেখাব বিচাৰিছোঁ চাবচোন এইটো এনেকৈ ইমানলৈকে ফালি ল'ব লাগিব চাৰিডোখৰ কৰিব লাগিব তাৰপাছত এইডাল দি নৰাডাল থাকিব লাগিব হয়নে নৰাডালো থাকিব লাগিব তলৰ খেৰডাল থাকিব দিলে খাম এনেকৈ টানি দিলে মানে চাৰিডাল হৈ ওলাই চাটি এইটো পেপাৰটো এনেকৈ কৰিবলৈ হ'লে এনেকৈ এইটো এনেকৈ কৰিব লাগিব এনেকৈ এই বগা বগা হিচতে এবাৰ বজাই দিয়ক এতিয়া এইটো আকৌ ছুটি কৰি দিম আকৌ ৰ'বা মহৰ শিঙৰ পেপাৰো পাত্তা নাপাব বেলিও লহিয়ালে আমি এতিয়া ঘৰলৈ যাওঁ ঘৰা-ঘৰি যাওঁ আকৌ কাইলৈ ধান শুকাব লাগে ন খাব লাগে পৰহিলে গাহৰি এজনীক বান্ধি থৈছোঁ আকৌ পৰহিলে ন খাই মেলি দাৱনীসকলক পিকনিকলৈ লৈ যোৱা কথা সোনকালে সোনকালে ডাইৰেক্ট কৰিবা দেই দাৱনীসকল যাওঁ দেই বঢ়িয়া ধান হৈ আছে দেই দাবলৈ ভালেই হ'ব
মুগদা কৈ আছে এয়া বৰা ধান ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ বাই বাই